এগৰাকী মহিলা প্ৰথমতে অপহৰণ, তাৰ পাছত দলবদ্ধভাৱে ধৰ্ষণ আৰু তাৰ পিছত হত্যাকাণ্ড। ঘটনাটো সংঘটিত হৈছিল 1990 চনত আৰু বৰ্তমান 2025, যিটো ঘটনাই আপোনালোকৰো বুকু কঁপাই উঠিব। এই ঘটনাটোৰ সৈতে জড়িত শেহতীয়াকৈ অহা খবৰসমূহৰ সৈতে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, মই শৰদ ৰাগ। 2022 চনত এখন চিনেমা আহিছিল, কাশ্মীৰী ফাইলছ, যিখন চিনেমাত দেখুওৱা হৈছিল যে কাশ্মীৰী পণ্ডিতসকলক কেনেদৰে শাস্তি দি কেনেদৰে নিৰ্মমভাৱে তেওঁলোকক হত্যা কৰিছিল আৰু তেওঁলোকক কাশ্মীৰ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। যিসকলে চোৱা নাই সেইসকলে চিনেমাখন চাব আৰু অনুমান কৰিব পাৰিব। কিন্তু তাৰ মাজতো কিছুমান কথা নজনাকৈ থাকি যায়। হয়তো এই ঘটনাটো হয়তো আপোনালোকৰ বহু সংখ্যকে জানিবও পাৰে, হয়তো নাজানিবও পাৰে। ময়ো নাজানিছিলোঁ, কিন্তু এই কেইদিনত অহা শেহতীয়াকৈ খবৰসমূহৰ পিছত ময়ো এই ঘটনাটো জানিলোঁ। ভাবিলোঁ আপোনালোককো জনাওঁ। যিটো ঘটনা 35 বছৰৰ পাছত পুনৰ ৰি-ইনভেষ্টিগেশ্যন কৰা হৈছে। Kashmiri Pandit killing, a case that has been reopened after 35 years. More than 30 years after the tragic murder of nurse Sarla Bhatt. 35 বছৰৰ আগতে হত্যা কৰা এই যুৱতীগৰাকীয়ে হৈছে সাৰলা ভাট। হয়তো আপোনালোকৰো মনলৈ প্ৰশ্ন আহিব পাৰে যে এই সাৰলা ভাট হয় কোন? সাৰলা ভাট হৈছে অনন্তনগৰৰ এগৰাকী 27 বছৰীয়া কাশ্মীৰী পণ্ডিত কন্যা। তেওঁ পেছাত আছিল এগৰাকী নাৰ্ছ। তেওঁ কৰ্মৰত আছিল শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। আৰু যেতিয়া 1990 চনত কাশ্মীৰৰ সন্ত্ৰাসবাদীসমূহ JKLF-এ সেই কাশ্মীৰী পণ্ডিতসমূহক নিজৰ ঠাই ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল বা নিৰ্দেশ দিছিল, সেই আদেশ বা নিৰ্দেশক তেওঁ নেওচি মানৱ সেৱাক লক্ষ্য কৰি তেওঁ তাতে কৰ্মৰত থকাৰ সিদ্ধান্ত লৈছিল। আৰু সেয়াই যেন তেওঁৰ বাবে কাল হৈ পৰিল। তাৰ পিছতে আৰু কি হ'ব? তেওঁলোকৰ আদেশ নমনাৰ বাবে যেন তাৰ পৰিণাম ভুগিবলগীয়া হ'ল সাৰলা ভাটে। 18 এপ্ৰিল 1990 চনত সেই চৰমপন্থীসকলে তেওঁক অপহৰণ কৰে আৰু তাৰ পিছতে দলবদ্ধভাৱে ধৰ্ষণ আৰু তাৰ পিছদিনাখনি তেওঁ গুলীবিদ্ধ মৃতদেহটো পোৱা যায়। আৰু তেওঁ গুলীবিদ্ধ শৰীৰটো উদ্ধাৰ কৰা হৈছিল শ্ৰীনগৰৰ উমাৰকলি অঞ্চলৰ পৰা। এনেকুৱা কিছুমান যদি ঘটনা ঘটা হয়, সেই স্থানসমূহতো সামাজিকভাৱে প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। এতিয়াও যদি আপোনালোকৰ অঞ্চলতে হওক বা গাঁওসমূহতে হওক কিছুমান এনেকুৱা ভয় লগা বা চকুত লগা ঘটনা ঘটে, সেই অঞ্চলটোত কিছু পৰিমাণে হ'লেও প্ৰভাৱ পৰা দেখা যায়। আৰু ঠিক তেনেদৰে এই ঘটনাটো কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কিছু প্ৰভাৱ পৰিছিল। এই ঘটনাৰ পিছতো যেনেদৰে সেই চৰমপন্থীসকলে ভাবিছিল তেনেদৰে হ'ল। কাশ্মীৰী পণ্ডিতসকলে সেই স্থানসমূহ ত্যাগ কৰিলে। তাৰ লগতে স্থান ত্যাগ কৰাৰ উপৰিও তেওঁলোকৰ সংস্কৃতিৰ ওপৰতো কিন্তু প্ৰভাৱ পৰিলে। এই ঘটনাটো 1990 চনত নেগিন পুলিচ ষ্টেচনৰ FIR নম্বৰ 56/1990 জৰিয়তে ইনভেষ্টিগেশ্যন আৰম্ভ কৰা হৈছিল। কিন্তু তেতিয়া এই ঘটনাটো কোনে কৰিলে, যে কি হ'ল, কোনো অপৰাধীক তেতিয়া চিনাক্ত কৰিব নোৱাৰিলে। 2023 চনত এই ঘটনাটো জম্মু এণ্ড কাশ্মীৰৰ SIA ষ্টেট ইনভেষ্টিগেশ্যন এজেঞ্চিক দিয়া হয় আৰু সুদীৰ্ঘ 35 বছৰৰ পিছত পুনৰ এই ঘটনাটোৰ অনুসন্ধান চলোৱা হৈছে। 12 আগষ্ট তাৰিখে শ্ৰীনগৰৰ 8টা স্থানত অনুসন্ধান চলোৱা হৈছে। The Jammu and Kashmir State Investigation Agency launched fresh raids across 8 locations in Srinagar. আৰু যিসমূহ তথ্য বৰ্তমানলৈকে পাইছে, এই তথ্যসমূহে সাৰলা ভাটৰ হত্যাকাণ্ডৰ লগত জড়িত চৰমপন্থীসকল আৰু অপৰাধীসকলক শীঘ্ৰেই চিনাক্ত কৰিব বুলি আশা কৰা হৈছে। চাওক, সাৰলা ভাটৰ এই হত্যাকাণ্ডটো কেৱল এটা হত্যাকাণ্ডই নহয়, 35 বছৰ ধৰি ন্যায়ৰ অপেক্ষাত থকা এখন যুদ্ধ। 35 বছৰৰ পিছত খোল খোৱা এই কেছটোৱে সকলোৰে মনত তেতিয়াৰ পৰা জ্বলি থকা জুইকুৰাক অলপ হ'লেও এতিয়া শান্তি দিছে। সকলোৱে আশা কৰিছে যে দেৰিকে হ'লেও যে দোষীয়ে এতিয়া শাস্তি পাব। তেতিয়া কাশ্মীৰী পণ্ডিতসকলে কিমান বেছি যন্ত্ৰণা ভুগিবলগীয়া হৈছিল, এই কাশ্মীৰী ফাইল চিনেমাখন এবাৰ চাব, তেতিয়া অনুমান কৰিব পাৰিব যে কি কি ঘটনা তেওঁলোকৰ লগত ঘটিছিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ, জয় অসম।